নাট্যমন্দিৰ কমিটিয়ে আমি বিগত বছৰ ধৰি এইবাৰো আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যুবাৰ্ষিকী দিনাখনি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত আমি সন্ধিয়াৰ ভাগত তেখেতৰ প্ৰতিষ্ঠাপকৰ মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে আমি পৰৱৰ্তী সময়ত মই যেন আজীৱন উৰণীয়া মৌ এশকেৰে আমি গীত মাত কবিতাৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ ডুমডুমা নাট্য মন্দিৰ সমিতি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন